কিন্তু বৰ্তমান তেওঁক আমি সংকটমুক্ত বুলিও ক'ব নোৱাৰোঁ বা বন্ধু বান্ধৱীসকল, পুৱাই আহি পৰিল এটা অতি দুখবৰ। আপোনালোকৰ অতিকৈ মৰমৰ অভিনেতা কে তথা সিদ্ধাৰ্থ শৰ্মাৰ বৰ্তমান স্বাস্থ্যৰ বিষয়ে তেওঁৰ ডক্টৰে কি কৈছে আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাই থাকিলে গম পাব। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু কেৰ অভিনয় চাই ভাল পায়নে? তেওঁ সুস্থ হোৱাটো কামনা কৰেনে? যদিহে কামনা কৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেওঁ যোৱাকালি অকণমান অসুস্থ হৈ হেলচিটি হস্পিটেললৈ আহে। তেওঁ যেতিয়া আহিছিল তেওঁ একচুৱেলি উত্তৰ ৰক্তচাপ ভুগি আহিছিলে। তো কালি আমি ICUত এডমিট কৰিলোঁ আৰু তেওঁক অহাৰ লগে লগে আমি CT স্কেন আৰু বাকী যিখিনি ইনভেষ্টিগেশ্যন কৰা হ'ল, CT স্কেনত তেওঁৰ মাইল্ড ষ্ট্ৰ'ক এটা ধৰা পৰিছে। যিখিনি আৰু পৰৱৰ্তী পৰ্যায়ত যিখিনি ইনভেষ্টিগেশ্যন লাগে সেইখিনিও আমি চলাই আছোঁ। কিন্তু বৰ্তমান তেওঁক আমি সংকটমুক্ত বুলিও ক'ব নোৱাৰোঁ বা সংকটজনক বুলিও ক'ব নোৱাৰোঁ। তেওঁ ICUত এডমিট আছে। পৰৱৰ্তী পৰ্যায়ত আমি MRI ৰিপৰ্ট কি আহে সেইখিনি আপোনালোকক আমি জনাম। আৰু লগতে মই অসমবাসী ৰাইজক আপোনালোকৰ দ্বাৰা আৰু এটা অনুৰোধ কৰিছোঁ যাতে কোনো ভুল তথ্য দি অভিনেতাজনক আৰু শাৰীৰিকভাৱে পৰিব নিদিয়ে। সকলোৰে আশীৰ্বাদ লাগিব।